হেল্ল' গাইজ, গুড মৰ্ণিং। এতিয়া হৈছে 9টাত আৰু মই এতিয়া অলপ ৰ'দ পোৱাই আছোঁ। নতুন বছৰ সকলোকে শুভেচ্ছা জনালোঁ। আজি 2 তাৰিখ, তথাপিও বছৰটোহে সলনি হ'ল, নিজৰ জীৱনটোতো সলনি হোৱা নাই। সকলোৱে নতুন আশা, নতুন সপোন চাব এই বছৰটোত। সকলোৱে মনৰ আশা সম্পূৰ্ণ হওক তাৰে কামনাৰে। আৰু 2025 বহুত সপোন আছিল, কিন্তু সপোনবোৰ বাস্তৱ ৰূপত পৰিণত নহ'ল। 2026 আহি পৰিল, নতুন বছৰ আহি পৰিল। কি হয় দেখা যাওক, সপোনবোৰ ছাকচেছ হয় না নহয়, না আগৰ দৰে এনেকৈ বছৰটো পাৰ হৈয়ে যায় নাজানো। আৰু সকলোৱে ভাল হওক বুলি আশা থাকিল, নিজৰো ভাল হওক বুলি আশাৰে। নতুন বছৰ যিহেতু সকলোৱে মন্দিৰত যাই কিনে ভালকৈ সেৱা কৰি আছে বহুতে, আৰু যাব লাগে নতুন বছৰ হিচাপে, যিহেতু বছৰটো ভালে ভালে যায়, ছাকচেছ হ'ব পাৰোঁ তাৰে কাৰণে মন্দিৰ যাই কিনে অলপমান সেৱা কৰিব লাগে। ময়ো যাম, যদিও যাব পৰা নাই, যাম চাগে, যাব পৰা নাই নাই যাম কেতিয়া যাম, আৰু লাষ্টৰ চাগে যাম চাগে, ছুটি পোৱা নাই আৰু ঘৰতো যাব পৰা নাই। বিহুত যাম বুলি ভাবিছোঁ। এনেই ঘৰত থাকিনো কি কৰিবি, কিবা এটা পাৰ্ট টাইম হিচাপে কাম কৰি আছোঁ বৰ্তমান। কি কৰিবা, ঘৰৰ আৰ্থিক সমস্যা ইমান ভাল নাথাকিলেতো কৰিব লাগিব, কিবা নহয় কিবা এটা কৰি খাব লাগিব। চাকৰি নাপালেতো কিবা কৰি খাব লাগিব, চাকৰিয়ে কৰিব লাগিব, পঢ়া শুনা কৰি, এইটোতো কথা নহয় না। বেলেগ এটা ভিডিঅ'ত লগ পাম, আজি বিশেষ একো নকওঁ। সকলোৰে নতুন বছৰ শুভেচ্ছা থাকিল, সকলোৱে ভালদৰে থাকক।